হেল্ল' এভৰিৱান, মই শিৱসাগৰৰ পৰা মমিয়া আপোনালোকলৈ মোৰ তৃতীয়টো ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আপোনালোকে সাদৰে তাক আঁকোৱালি ল'ব বুলি আশা এটা ৰাখিছোঁ। এতিয়া পুৱাৰ 10 বাজি পাৰ হৈ গৈছে আৰু মই সকলোকে ব্ৰেকফাষ্ট দি নিজেও খাই আজৰি হৈ জাষ্ট বহিছোঁ। অকণমান যিহেতু গৰম, সেইবাবে দিনটোনো মই আজি কি কৰোঁ, ক'লৈ গৈছোঁ, সেয়া আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আৰু আপোনালোকে তাক গ্ৰহণ কৰে বুলি মোৰ এটা আশা ৰাখিলোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, এয়া মোৰ অনুৰোধ থাকিল দেই। আৰু মই এওঁৰ সৈতে যোৱাকালি অলপ ওলাই গৈছিলোঁ, যিহেতু এওঁ যোৱাকালি ছেকেণ্ড ছেটাৰডে আছিলে আৰু মোক লগ ধৰিছিল অলপ ওলাই যাবলৈ, আৰু সেইবাবে মই সোণাৰী ৰাস্তাত অকণমান ওলাই গৈছিলোঁ। যিহেতু মই সপ্তাহটোত এনেই থাকোঁ, সেইবাবে তেওঁ লগ ধৰিছিল। সেউজীয়া দুই কাষে ইমান ধুনীয়া সেউজীয়া ধাননি পথাৰ, খেতি পথাৰ, সেউজীয়া সজাল ধৰি উঠিছে, ইমান ধুনীয়া লাগিছে। এটা মিখন ৰাস্তাৰ মাজেদি সেউজীয়া দুই কাষে গছ বনেৰে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি পৰিছে, ইমান ধুনীয়া লাগিছে ৰাস্তাটোৰ দুই কাষে। আৰু মিখন ৰাস্তাৰ মাজে আমি আগবাঢ়ি গৈছোঁ আমাৰ গন্তব্য স্থানলৈ। এটা সময় আমাৰ মধুময় হৈ পৰিছে, কিয়নো ইমান ধুনীয়া লাগিছে পৰিৱেশটো, সেইকাৰণে আগবঢ়ালোঁ আপোনালোকলৈ। মাইবেলা মথুৰাপুৰ পালোঁগৈ, তাতে অকণমান সময় ৰ'লোঁ দুয়ো। ধুনীয়া এটা পৰিৱেশৰ মাজত দুয়ো এসপ্তাহ মানৰ মূৰত ওলাই গৈছিলোঁ, যিহেতু তাতে অকণমান সময় নিৰ্জনতাৰ মাজত অকণমান ৰ'লোঁ। ৰৈ প্ৰায় আধা ঘণ্টামানৰ পাছতেই আমি সেই স্থান এৰি পুনৰ ঘৰলৈ উভতি আহিলোঁ। তেতিয়ালৈ আমাৰ বেলি লহিয়াইছিলে, ৰঙা বেলিয়ে লুকাবলৈ আৰম্ভ কৰিছিলে আৰু আমি ঘৰলৈ ঘূৰিছিলোঁ সেউজীয়া পৰিৱেশৰ মাজেৰে, আৰু আন্ধাৰে আৱৰি আনিছিলে। মই ক'ত গৈছিলোঁ সেয়া মই আপোনালোকৰ আগত দেখালোঁ। আৰু এতিয়া মই বহিলোঁ দুপৰীয়া সাজৰ কাৰণে চব্জি কাটিবলৈ। এয়া ল'লোঁ মই কাচকল, কাৰণ কাচকলটো ইজি হয়। মই কামত অলপ ব্যস্ত আছিলোঁ, বেলেগ চব্জি মোৰ কাটিবলৈ মন নগ'ল। কাচকলটো ঘপককৈ সিজে, পটককৈ হয় চব্জিৰ ভিতৰত, সেইকাৰণে মই তাকেই ল'লোঁ। আৰু এটা বিলাহী লগত লৈ লৈছোঁ, আৰু গৰমো যথেষ্ট, সেইকাৰণে সেয়াই মই কাটি ল'লোঁ। আৰু ইয়াত চাওকচোন, মই গেছত কেৰাহী বঢ়াই দিলোঁ আৰু তেল দিলোঁ চব্জিখন ভাজিবৰ কাৰণে। আৰু গৰমো যথেষ্ট পৰিছে, সেইকাৰণে মই সেয়াই ল'লোঁ। আৰু ৰাতিপুৱা যিহেতু আমাৰ ৰুটি খোৱা হৈছিল, তাৰ লগত মটৰ ঘুগুনি খোৱা হৈছিলে, আৰু তাকেই অলপ থৈ দিছিলোঁ দুপৰীয়াৰ কাৰণে। এওঁ ক'লে যে টেঙা জোল অকণো বনাবা, মই তাতেই অকণমান টেঙা দি সেয়াই টেঙা জোল কৰি বনাম বুলি ভাবিছোঁ। এয়া কেৰাহীত মই চব্জি বহাই দিলোঁ, হালধি দিলোঁ, নিমখ দিলোঁ, আৰু কেৰাহীখন মন নকৰিব, সেয়া মোৰ লোহাৰ কেৰাহী হয়। মই প্ৰত্যেকটো কেৰাহীয়ে মোৰ লোহাৰ মই লৈ ল'লোঁ, যিহেতু এলুমিনিয়ামৰ বিলাক ব্যৱহাৰ কৰাটো বৰ ভাল নহয় স্বাস্থ্যৰ পক্ষে, সেইকাৰণে মই প্ৰত্যেকখন কেৰাহীয়ে মই লোহাৰ লৈ লৈছোঁ। আৰু এয়া চব্জি মাৰিলোঁ আৰু ঢাকন দি চব্জিখন ঢাকি দিলোঁ। আৰু মাছ ল'লোঁ, সেয়া কাম কৰা মানুহজনে আনি দি গৈছিল, অলপ পুঠি মাছ। আৰু এয়া টেঙা জোলত মই অকণমান টেঙামৰা পাত দি উতলাই দিলোঁ, যিহেতু আগতে খাই পোৱা নাই, আজিয়ে প্ৰথম এনেকৈ খাম বুলি ল'লোঁ, আৰু কেনেকুৱা হয় নাজানো। সেয়া ৰান্ধি আছোঁ, আৰু লাহে লাহে ৰান্ধি খাই বৈ আজৰি হৈ দুপৰীয়া মই নামঘৰ পালোঁগৈ। যিহেতু খুৰীদেউ আইতাহঁতে সদায়ে কয় আহিবা আহিবা বুলি, ওচৰতে যিহেতু। আৰু এয়া হ'ল আমাৰ ওচৰৰে জা হয়, মোৰ সৰু জা হয়, তাইৰ লগত উঠিলোঁ, আহিলোঁ। গৰম বহুত নামঘৰৰ পৰা, এতিয়া অলপ ফ্ৰেছ হওঁ। আৰু সেয়াই আজিলৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল লাগে আপোনালোকে চাব, লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।